স্বৰ্গ ক'ত? মই ক'লোঁ, দেউতাৰ পদূলিত। সাম্প্ৰতিক সাহিত্য জগতৰ জনপ্ৰিয় গল্পকাৰজনৰ মুখেৰে শুনা দুটা শব্দতে তেওঁক আৱৰ্তন কৰি থকা পৃথিৱীখনৰ উমান পাইছিল চাগৈ অনুভৱী সাক্ষাৎ গ্ৰহণকাৰীজনে। দুনাই সোধা নাছিল একো। পিছে সুধিছিল মোক দেউতাই সেই ৰাতিৰ তৃতীয় প্ৰহৰত। সুধি ব্যতিব্যস্ত কৰিছিল। আই মানুহ, তেনেকৈ কৈছ কিয়? তই কিবা কষ্ট পাইছ নেকি? যদি কিবা হৈছে মোক খুলি ক, মোৰ শুন, মই তোৰ ছাঁ হৈ আছো। কোনো বিপদত পৰিবলৈ নিদিওঁ তোক আইজনী। ঘপককৈ সাৰ পাই বহি পৰিছিলো মই। কিঞ্চিত ঘামিছিলো, হুমুনিয়াহ এৰিছিলো। এটি 4 বছৰীয়া স্বাস্থ্যৱান পুত্ৰ সমাজ শুৱনি স্বামীৰ সৈতে এটি বাতানুকুল কোঠাত 24 বৰ্গফুটৰ দুমহলীয়া ঘৰৰ ওপৰ মহলাত শুই থকা মোক বাৰু দেউতাই কষ্ট পাই থকা বুলি কিয় ভাবিলে? কিয় বাৰু জ্যোতিষ্ক খচিত আকাশখনি এৰি মোৰ ছাঁ হবলৈ এতিয়াও ব্যাকুল হৈ উঠে দেউতা? মোৰ শুই থকা আৰু টোপনি যোৱাৰ মাজৰ দূৰত্বখিনি বাৰু তাৰ পৰাই ফটফটীয়াকৈ দেখা পায় নেকি তেওঁ? অসহনীয় হয় নেকি দেউতাৰ বাবে সেই প্ৰহৰবোৰ? কপালৰ বিন্দু বিন্দু ঘামবোৰ টোপাল হৈ সৰিব পৰাকৈ অস্থিৰ হৈ উঠিছিলো মই। মোৰ পঢ়া টেবুলত যোৱা দুমাহৰ পৰা পৰি ৰোৱা আধা লিখা গল্পৰ প্লটটো দেউতাই জোনাক হৈ আহি পঢ়ি পেলোৱা নাইতো। কোঠাৰ খিৰিকীখন খুলি চেনিচম্পা ফুলৰ সুগন্ধি ল'বৰ মন গৈছিল মোৰ তেতিয়া। ক্ৰমে শুকাই কৰাল মাৰিব যেন লগা ডিঙিটোৰ ভিতৰখন স্বাভাৱিক হয় বা কিজানি। কিন্তু খিৰিকীখন খোলো কেনেকৈ? তৰা ভৰা আকাশখনৰ মুখামুখি হওঁ কেনেকৈ? এৰি অহা ৫মটো ফাগুনৰ পদূলিত আমোলমোল মালতী গোন্ধোৱা নিশাটোত দেউতাই দুয়ো হাতে আঁকোৱালি বুকুলৈ আদৰি লোৱা বৰপুত্ৰ সম আদৰৰ একমাত্ৰ জোঁৱাইজনৰ মনে যে দুৰন্ত গতিৰে অন্য ৰূপ ললে সেয়া বাৰু কেনেদৰে লুকুৱাওঁ দেউতাৰ নক্ষত্ৰোজ্জ্বল দুচকুৰ পৰা? কিজানি তাৰেই উমান পাইছে দেউতাই। আজিকালি মৃণালে খোজ নাকাঢ়ে, দৌৰে। শোৱা কোঠাৰ পৰা আগ চোতাললৈ, চোতালৰ পৰা আলিবাটলৈ, আলিবাটৰ পৰা নামি কাষৰ পথাৰখনলৈ, পথাৰ পাৰ হৈ নৈঘাটৰ বালিডৰালৈ অথবা কেতিয়াবা দিনতেই আন্ধাৰ হৈ পৰা কাঠনিডৰালৈ। দৌৰে, মাথো দৌৰে। কি যে দুৰন্ত তেওঁৰ গতি। যেন উজুটিয়াই যাব তেওঁক বতাহ দিবলৈ ৰৈ থকা মই ৰূপী সেউজীয়া জোপোহাটিক। যেন খুন্দিয়াই যাব তেওঁক ছাঁ দিব খোজা সংসাৰৰূপী গম্ভীৰ বৃক্ষজোপীক। দেউতাই চাগে অপত্য স্নেহৰ দাপোনত এতিয়াও দেখে মোৰ মনৰ ভিতৰখনৰ ছবিবোৰ। মই যে দৈনন্দিনৰ বুকুত লীন যাব খোজা সময়বোৰক সাঁচি ৰাখিবলৈ হাবা ধৰি খাওঁ আজিকালি। অপত্য স্নেহ আৰু আত্মিক স্পৰ্শৰ সৰহ মুহূৰ্ত কিছুমান গোটাবলৈ হাবিয়াস কৰি ৰওঁ। মৃণালৰ সৈতে ভগাই লোৱা জীৱনটোত অতি কম সময়তে বুজি উঠিছিলো যে মৃণালৰ দৌৰবোৰৰ অন্তত থকা গন্তব্যস্থান মই, সোণমানো অথবা সংসাৰখন নহয়। তেওঁ কি বিচাৰি কলৈ দৌৰি আছে সেয়াও মোৰ জ্ঞাত নহয়। মাথো বুজি উঠিছিলো তেওঁৰ দৌৰাৰ দিশটো মোৰ দৰে সৰল মনাৰ বাবে দুৰ্বোধ্য। প্ৰেম আৰু প্ৰাচুৰ্য তেওঁৰ বাবে চুম্বকৰ দুটি মূৰ মাথো, যি সদায়েই বিপৰীতমুখী। তেওঁৰ প্ৰাচুৰ্য খেদা মনটোৰ বাবে মোৰ পখিলা খেদা মনটো একেবাৰেই অৰ্থহীন। মই গঢ়ি লোৱা আটোমটোকাৰী জগতখন তেওঁৰ বাবে কেৱল সময়ৰ অপচয় কিম্বা অবান্তৰ। একেখনেই আকাশ, অথচ ইমান ভিন্নতা। প্ৰতিটো মনেই একোখন ৰামধেনু কঢ়িয়াব পৰা হলে কাৰো জীৱনৰে পৰা ৰং নেহেৰালেহেঁতেন চাগে। বহীখনত লিখি থোৱা কথাবোৰৰ এইখিনিতে আঁত ছিগিছিল মোৰ। প্ৰায় দুমাহৰো পূৰ্বে। বাবা মে তেৰি মলিকা, টুকুৰা হো তেৰি দিল কা, মুৰকে না দেখো দিলবৰ ও। ৰাজী ফিল্মৰ সুৰীয়া টিউনটোৰে মোৰ ফোনটো বাজিছিল এৰি অহা অস্থিৰ ৰাতিটোৰ এইপাৰৰ পুৱাটোত। বা উঠিলিনে? 8:15ত গাড়ীত উঠিলেহে 8:45ত কমন ৰুম পাবিগৈ কিন্তু। আৰু শুন, ফোনটোৰ বাবে এডুকেশ্যনেল এপটো আজি পিছবেলালৈ ডাউনলোড কৰিবি, নোৱাৰিলে মোক ফোন কৰিবি। খিৰিকীৰে সুমুৱা পুৱাৰ পোহৰে আশাৰ বাট কাটে। চুলিখিনি সামৰি এটি দীঘলীয়া উশাহ লওঁ মই। সোণমানুৰ কপালত চুমা এটি খাই সন্তৰ্পণে বিচনাৰ পৰা নামি আহোঁ মই। লগত লৈ আহোঁ একাজলি নতুন কৰ্মোদ্যম। আইৰ ঘৰত এৰি অহা মোৰ একমাত্ৰ ভাই। তই যে সদায় এনেদৰেই উঠাও মোক।
বা উঠিলিনে তই বা উঠিছনে তই তই বাৰু জানি বুজিয়ে নুসুধ নেকি মোক বা হাৰ পালিনে তই তোক বাৰু কোনে টেলিপেথি কৰে মোৰ হৃদয়ৰ ধুমুহাবোৰৰ কথা ভাবি মই পাৰ নাপাওঁ নিজৰ ঘৰ সংসাৰ হাজাৰটা ব্যস্ততাৰ মাজতো যে ভাইটিয়ে নাপাহৰে শীতৰ সন্ধ্যাৰ গৰম আলু চপটোৰ মাজৰ চীনাবাদামটোলৈ থকা মোৰ হেঁপাহকণৰ কথা অথবা বাতৰি কাগজেৰে মেৰিওৱা বনবগৰীৰ টোপোলাটোৰ সন্মুখত মোৰ দুচকুত ভিৰ কৰা জলমলীয়া শোককণৰ কথা বা নতুন লেখাটো ড্ৰাইভত ছেভ কৰিলেনে এমাজনত আমিছৰ নতুন নাগাৰ চিৰিজটো আহিছে তোলৈ অৰ্ডাৰ কৰিছো পঢ়ি বিৰাট ভাল পাবি এই যে চেনেহৰ জৰিডাল ভাইটি আৰু মোৰ মাজৰ এইডালক গোত্ৰ নাম দি তিনিমুঠি আখৈৰে জুখি মাখি থকাটো ইমান জৰুৰী হৈ পৰেনে বাখ্যাতিত স্নেহ কোনো মুহূৰ্ততে বিলুপ্ত হ'ব নোৱাৰা এই আত্মজ সম্বন্ধবোৰক কিয় বাৰু পৰীক্ষা নিৰীক্ষা কৰি দূৰত্ব গঢ়া হয় নে জীৱনৰ সহচৰ হ'ব খোজাজনে কিবা আশংকাত ভোগে তেখেতৰ খৰাং হৃদয়খনক সৰগীয় সুষম আন্তৰিকতাৰ সৌধসমূহৰ সৈতে কেতিয়াবা তুলনা কৰা হ'ব পাৰে বুলি ভীতিগ্ৰস্ত হয় নেকি বাৰু কথাবোৰত জট লাগি কেতিয়াবা হতাশ হওঁ হেজাৰ চম্ভালিব খুজিও কলমটো চম্ভালিব নোৱাৰো অকস্মাতে উন্মুক্ত হৈ পৰে দেখোন আইজনী কিয়নো মন মাৰি আছ তই মই শিকাই থৈ অহা দহু আঙুলিৰ সূত্ৰটো পাহৰিলি হবলা এবাৰ মনলৈ আনচোন দেখিবি সকলোবোৰ ভাল লগা হৈ পৰিছে দেউতাই সেই নিশা ঠিকেই বুজালে মোক সাফল্যৰ সময়ত দহু আঙুলি একেলগ হৈ চাপৰি বজাই স্ফূৰ্তি কৰাতকৈ দুখৰ সময়ত চকুলোক দুচকুৰ পৰা নিলগাই ৰখা এটি আঙুলি বহুগুণে শ্ৰেষ্ঠ এৰা এই এটি আঙুলিৰে মই ভাঙি পেলালো কথাবোৰৰ আউল আধৰুৱা গল্পটোৰ আঠডাল বিচাৰি পাই মই পোনে পোনে পঢ়া মেজত বহিলোহি মোৰ হিয়াখন উবুৰিয়াই দি গঢ়া গল্পবোৰৰ শাৰী এটা কেতিয়াবা পঢ়ি চাব সদায় পাহৰা মোৰ উপজা দিন অথবা বিবাহ বাৰ্ষিকীত কেতিয়াবা মোক এখন কিতাপ উপহাৰ দি মোক সুখী কৰিব মোৰ চকুৰ তলৰ কোলাবোৰ চিনাকি হ'ব নাইবা বছৰৰ এটা দিনৰ বাবে হ'লেও প্ৰাচুৰ্য ঘটা ব্যস্ততা এৰি মোৰ মনৰ খবৰ ল'ব আদি নানান আকাংক্ষা লিপিবদ্ধ কৰি মৃণালৰ উদাসীনতাক ব্যাখ্যা কৰি লিখি থোৱা বহীখনৰ পৃষ্ঠাটো লগে লগেই ফালি পেলাইছিলো কলমটোৰে যোৱা দুমাহে য'তপত খাই থকা আখৰখিনিলৈ এবাৰো মায়া নাজাগিছিল লাড্ডু কৰি ডাষ্টবিনলৈ দলিওৱাৰ আগতে শেষবাৰলৈ এবাৰো পঢ়ি চাবলৈ মন যোৱা নাছিল কিনো দৰকাৰ এৰি অহা ঘৰখনে মোক অনবৰতে পয়োভৰা কৰি ৰখা অপত্য স্নেহ আৰু সাদৰৰ সম্বন্ধবোৰেই দেখোন একোটা মজবুত আঙুলি হৈ পৰে মোৰ দুচকু শুকুৱাব পৰাকৈ সেইবোৰ ক্ষণিকৰ মুহূৰ্তই দেখোন জীৱনত সুখৰ পল গোটাবলৈ যথেষ্ট হৈ পৰে তাৰ বিপৰীতে ক্ষয়িষ্ণু আৱেগহীন সময়বোৰ উপহাৰ দিয়া জন্তু হ'ব নোৱাৰে একোটা জীৱনৰ উদ্দেশ্য মৃণাল মোৰ জীৱনৰ সহচৰ হ'ব পাৰে কিন্তু কেতিয়াও হ'ব নোৱাৰে একমাত্ৰ উদ্দেশ্য মৃণাল কেতিয়াও হ'ব নোৱাৰে মোৰ জীৱনৰ স্থবিৰতা মই নিজে সযতনে ৰাখিব লাগিব মোৰ মনৰ একান্ত গতিশীলতা মৃণালে দিয়া অসহজ সময়বোৰক মই ফাগুনৰ সৰাপাত বুলিয়েই ভাবিব লাগিব সৰাপাতে জানো কিবা দি যাব পাৰে সংগোপনে আনৰ সময়বোৰ কঢ়িয়াই লৈ যোৱাৰ বাহিৰে সেইদিনাই সলনি কৰিলো অনবৰতে গল্প কঢ়িয়াই ফুৰা মোৰ মনটোক মনৰ চৌপাশে চম্পা ফুলবোৰ পুনৰ ৰুই ললো মোৰ বাবে আজীৱন আকুল হৈ থকা সুহৃদৰ সাদৰেৰে ফুলৰ গুৰিবোৰ যতনালো এতিয়া আমোল মোলাই থকা হ'ল মোৰ হৃদয়ৰ ফুলাম চৌহদ এই ফুলবোৰৰ ৰসেৰে অলপতে গল্পটি শেষ কৰিলো কিন্তু আগৰ গল্পবোৰত থকাৰ দৰে মনৰ যন্ত্ৰণাবোৰ কলমৰ চিয়াহী নকৰিলো গল্পটোত ৰাজহাৰ এডাল দিলো প্ৰথমবাৰৰ বাবে লতাডাল আঁতৰাই দিলো গল্পটো ড্ৰাইভত ছেভ কৰিলো বিহু সংখ্যাৰ বাবে গল্প বিচৰা সম্ভ্ৰান্ত আলোচনীখনৰ সম্পাদকলৈ মেইল কৰি দিলো এইবাৰ পাঠকে মোৰ গল্পত মোক নকৈ বিচাৰি পাব আলোচনীখন ওলাব লগা দিনা চাগে গল্পটোত লাগি থকা চম্পা ফুলৰ সুগন্ধিবোৰে বতাহত গৈ দেউতাৰ আকাশী আংগন চুমিবগৈ সেইদিনা দেউতা আকৌ আহিব ৰাতিৰ শেষ প্ৰহৰত মই নিশ্চিত সেইদিনা দেউতাক মই কম এতিয়া ময়ো দৌৰো দেউতা মোৰ ফুলনিখনৰ পখিলাৰ পিছে পিছে পাখিৰ ৰং চুবলৈ